বন্ধুসকল, আপোনালোকে জানেনে ভাৰতৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখন ক'ত অৱস্থিত? জানেনে আপোনালোকে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ঠাইখন কি আৰু কোন ৰাজ্যত অৱস্থিত? গতিকে বন্ধুসকল, পলম নকৰি এই বিষয়ে জানো আহক এই ভিডিঅ'টিত। ভাৰতত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখন হৈছে মৌচিমৰাম। মৌচিমৰাম শ্বিলঙৰ পৰা 60.9 কিলোমিটাৰ দূৰত্বত উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব খাচী পাহাৰ জিলাত অৱস্থিত। মৌচিমৰাম পৃথিৱীৰ আটাইতকৈ ভিজা ঠাই। মৌচিমৰামত গড় বাৰ্ষিক বৰষুণ 11,872 মিলিমিটাৰ। গিনিজ বুকছ অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে মৌচিমৰামে 1985 চনত 26,000 মিলিমিটাৰ বৰষুণ পাইছিল। ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ গাঁওখন হৈছে মাউলিনন। মেঘালয়ত অৱস্থিত মাউলিননক ঈশ্বৰৰ নিজা বাগিচা বুলি কোৱা হয়। 2003 চনত ডিস্কভাৰ ইণ্ডিয়াৰ দ্বাৰা ইয়াক এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও উপাধি প্ৰদান কৰা হৈছিল। 2007 চনৰ পৰা এই গাঁওখনৰ প্ৰতিটো ঘৰত কাৰ্যকৰী শৌচালয় আছে আৰু সমগ্ৰ অঞ্চলটোত বাঁহৰ ডাষ্টবিন প্ৰদান কৰা হয়। প্ৰতিটো আৱৰ্জনা সামগ্ৰী, আনকি শুকান পাতো ডাষ্টবিনলৈ যায়। প্লাষ্টিকৰ মোনা আৰু ধূমপান ইয়াত কঠোৰভাৱে নিষিদ্ধ। যিসকলে এই নিয়মবোৰ পালন কৰাত ব্যৰ্থ হয়, তেওঁলোকক বহুত বেছি মাচুল লোৱা হয়। মাউলিনঙে সংগ্ৰহ কৰা আৱৰ্জনাৰ পৰা নিজৰ খাও ৰূপান্তৰ কৰে। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।